$1,90,00,000 হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিজেপিয়ে 1971 চনৰ পিছত অসমলৈ আহিছে 20 লাখ হিন্দু বাংলাদেশী কেৱল এয়াই নহয় হিন্দু বাংলাদেশীৰ বিৰোধিতা কৰাৰ বাবে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া শুনানিলৈ চৰকাৰে নিমন্ত্ৰণ নকৰাৰ অভিযোগ অখিল গগৈৰ নিবনুৱা সমস্যাৰ সমাধান কৰিম এটো আছিল প্ৰধান স্লোগান কালি সেই সংখ্যাটো 19 লাখলৈ কমিলে 5 বছৰৰ ভিতৰত 29 লাখ নিবনুৱা সংস্থাপন দিম বুলি কৈছে 1.5 বছৰত যদি 26খন নিবনুৱা সংস্থাপিত কৰে তেতিয়া হলে 29 লাখ নিবনুৱা সংস্থাপিত কৰিবলৈ কেবা খ বছৰৰ প্ৰয়োজন হ'ব What the fuck भाई और बहनों सारे बांग्लादेशी हिंदुओं को आसाम में ले आएंगे ठीक है